এই মুহূৰ্তত দিবলৈ লৈছোঁ নৰ্থ ইষ্ট টাইমৰ দৰ্শকসকলক এটি গুৰুত্বপূৰ্ণ খবৰ। কাৰ্বি আংলং জিলাৰ বোকাজানত হাতী আৰু মানুহৰ সংঘাত নিয়মিত ঘটনাত পৰিণত হৈছে। বনাঞ্চলৰ পৰা খাদ্য সন্ধানত জাকে জাকে ওলাই আহি জলাঞ্চলত প্ৰৱেশ কৰিছে বন্যহস্তীৰ দলে। কেতিয়াবা যদি হাতীৰ জাকটোৱে ৰাষ্ট্ৰীয় ঘাইপথত, কেতিয়াবা আকৌ গাঁৱৰ মাজত বন্যহস্তীৰ জাকে মুক্ত মনে বিচৰণ কৰে। স্থানীয় গাঁওবাসীৰ খেতিপথাৰৰ লগতে বাৰীৰ শাক পাচলিসমূহ মহতিয়াই তহিলং কৰে। বন্যহস্তীৰ জাকটোৱে ইতিমধ্যে বোকাজান অঞ্চলত বহু লোকে প্ৰাণ ত্যাগ কৰিবলগীয়া হৈছে। বোকাজান অঞ্চলটোত দীৰ্ঘদিন ধৰি ঘৰিয়ালডুবি, মাটি পুলুং মাটি আদি অঞ্চলত 5জনীয়া এটি বন্যহস্তীৰ দলটোৱে দোকান ঘৰ ভাঙি তহিলং কৰাৰ লগতে প্ৰতিদিনে বাৰীৰ ফচলসমূহ অনিষ্ট কৰি আহিছে। আনহাতে ঘৰৰ বাহিৰৰ মাজত আশ্ৰয় লৈ থকা বন্যহস্তীৰ জাকৰ বাবে বহুকেইটা পৰিয়ালৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। উল্লেখযোগ্য যে যোৱা নিশা গুৰুংমাটিৰ এখন দোকান ভাঙি তহিলং কৰে বন্যহস্তীৰ জাকটোৱে, ৰাইজৰ অভিযোগ। দীৰ্ঘদিন ধৰি পূব সংমণ্ডল বন বিভাগৰ লোকক খবৰ দিছে যদিও আজিলৈকে বন বিভাগৰ লোকে কোনো ব্যৱস্থা হাতত লোৱা দেখিবলৈ পোৱা নাই। সৰুপথাৰৰ পৰা মনজিৎ গগৈৰ ৰিপৰ্ট, নিউজ ডেস্ক, নৰ্থ ইষ্ট টাইম।